সৰুচকাবাহা ৰৌজী যুৱক সংঘৰ উদ্যোগত সপ্তম বাৰ্ষিক সদৌ অসম কাবাডী প্ৰতিযোগিতাৰ আয়োজন। উক্ত প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ উভয় দলে অংশগ্ৰহণ কৰিব পাৰিব। 17 আৰু 18 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে প্ৰতিযোগিতাখনি। তাৰে প্ৰস্তুতিত আজি সৰুচকাবাহা ৰাজহুৱা খেলপথাৰত লাইখুঁটা স্থাপন কৰে খেল পৰিচালনা সমিতিয়ে। খেলত 30,001 টকা আৰু ট্ৰফিৰে আগবঢ়াব প্ৰথম পুৰস্কাৰ, 25,001 টকা আৰু ট্ৰফিৰে দ্বিতীয় পুৰস্কাৰ হিচাপে আগবঢ়াব। লগতে মেন অৱ দ্য মেচ আৰু মেন অৱ দ্য টুৰ্ণামেণ্টৰ বাবে আছে বিশেষ ব্যৱস্থা। গতিকে সদৌ অসম ভিত্তিত আয়োজিত হ'বলগীয়া কাবাডী প্ৰতিযোগিতাত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। আমাৰ যি বছৰীয়া খেল আছিলে সপ্তম বাৰ্ষিক এবাৰ আমি খেলখন আয়োজন কৰিবৰ বাবে আজি আমাৰ লাইখুঁটা স্থাপন কৰা হ'ল। অহা জানুৱাৰী 17 তাৰিখে আৰু 18 তাৰিখ এইবাৰ আমি দুদিনীয়াকৈ খেলখন আয়োজন কৰিছোঁ। সেয়েহে যিবিলাক কাবাডী দল আছে সেই দলবিলাকক আমাৰ লগত যোগাযোগ কৰিব দিছোঁ। তাৰপিছত এখন আকৰ্ষণীয় খেল হ'ব বুলি আমি আশা ৰাখিছোঁ। যে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট খবৰ অসম।